একদম ধুনীয়া। চাব পাৰি আপোনালোকে একদম বঢ়িয়া, একদম সিজি গৈছে ন পুৰা, একদম পুৰা সিজছে। ভিতৰৰ কলপাতখন পুৰা নাই অলপ, ডাবুলকে দিয়া গৈছে না। গোন্ধটো কিন্তু বঢ়িয়া লাগছে একদম। নমস্কাৰ বন্ধুসকল, মোৰ চেনেল ৰমেন ব্লগ XYZ-লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো আমাৰ গাঁৱৰ ফালে প্ৰায় চলি থাকে, বহুত ধুনীয়া ৰেচিপি এটা। বলকচোন দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আমি একেলগে আৰম্ভ কৰোঁ। বন্ধুসকল, আজি আৰু এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজত গেলি। ৰেচিপিটো মই কিহেদি বনাওঁ আপোনালোকক একবাৰ দেখাই দি আছোঁ। ইফালে চাওক, এই ধুনীয়া কৰি একদম সৰু মাছ হ'লি আজি সৰু মাছ ভাবছোঁ কলপাতে দি জুইত দিম। মাছ চাছখিনি একদম ধুনীয়া কৰি বাছি ধুই লোৱা গ'ল। এতিয়া এৰে যিখিনি যোগাৰ লাগে সেই যোগাৰখিনি যোগাৰ কৰোঁ। বন্ধুসকল, আজি যিটো ৰেচিপি বনাম মই ৰেচিপিটোৰ কমপ্লিট যোগাৰ কৰি ল'লোঁ। আপোনালোকক একবাৰ মই কৰি লওঁ যোগাৰখিনি দেখাই লওঁ। আপোনালোকে চাব পাৰে, এই দুটা পাত লৈছোঁ মই লাওৰ পাত, এফালে লৈছোঁ এটা পিঁয়াজ, ইফালে লৈছোঁ 5 কোহ ৰহুন, আৰু এই লৈছোঁ মান ধনিয়া, আৰু ইফালেতো মাছখিনি থাকিলে। এতিয়া এইখিনি ধুনীয়া। আজিৰ এই যিটো ৰেচিপি বনাম এই ৰেচিপিটো বনাব আমাৰ মায়ে। আপোনালোকক যে মই এই যোগাৰখিনি দেখিলোঁ, এই যোগাৰখিনি কিন্তু সৰু সৰুকৈ কাটি ল'ব লাগিব, মিহি কৰি। অৰ্থাৎ এই ধনিয়াখিনি একদম মিহিকৈ কাটিব লাগিব, ৰহুনখিনি, এইটো কিন্তু লাওৰ কিন্তু একদম কোৱাল পাত দিয়ক, এই কোৱাল পাতটো ধুনীয়াকৈ কাটিব লাগিব। পিঁয়াজটো লাগিল। কিছুদিনৰ পিছত বন্ধুসকল একদম কেদাৰনাথৰ সুন্দৰ ট্ৰিপ এটা আহিব। সেই ট্ৰিপটোত যিহেতু মইতো চামেই, কেদাৰনাথ ময়ো দেখা নাই, বহুত ইচ্ছা আছিল যোৱাৰ কাৰণে। এতিয়া মই কেদাৰনাথ যোৱাৰ কাৰণে এটা প্ৰস্তুতি কৰিছোঁ, আৰু কেদাৰনাথ যাম। গেলি মই আপোনালোকক তাৰ পৰাই কিছুমান ভিডিঅ' যোগেদি যিখিনি দেখুৱাব পাৰি বা যিখিনি দেখুৱাব মই পাৰোঁ সেইখিনি মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাই থাকিম। এইফালে কাটি আছে লাওৰ পাত, একদম কোৱাল লাওৰ পাত ন, কোমোৰাৰ পাত। কোমৰাৰ পাত। এইটো দিয়াৰ কাৰণ গোন্ধটো ভাল হ'ব, খায়ো ভাল লাগিব, ধুনীয়া গোন্ধ এটা লৈ। একদম ধুনীয়া গোন্ধে বোলে। মই কিন্তু খাই পোৱা নাই আগতে, মাহঁতে খাইছি। ৰহুনটো একদম পুৰা মিহিকৈ কাটি ল'ব লাগিব। ধুনীয়া কৰি একদম চৌকাত সেকি লোৱা গৈছে, যাতে কলপাতখন মেৰি দিলেও ফাটি নাযায়। নিমখ দিলোঁ পৰিমাণ হিচাপে। এতিয়া লাওৰ পাতখিনি দিওঁ, তাৰপাছত পিঁয়াজখিনি দিওঁ, ৰহুনখিনি দিওঁ, জ্বালাকেইটাও দিলোঁ সোৱাদ অনুসৰি। এতিয়া ধুনীয়াকৈ সানি পেলাই, সানি ল'ব লাগিব একদম। একদম সানি লৈ পেলাই এই জ্বালাকেইটা কাটি নিদিয়াৰ কাৰণটো হৈছে যিহেতু জুইত দিয়া যাব, জ্বালাকেইটা সিজি যাব একদম, পিছত সানি দিলে ভাঙি যাব। সেকি লোৱা পাতখনত মাছখিনি দিওঁ, সেকি লোৱা কলপাতখনত একদম ধুনীয়াকৈ মাছখিনি দি লৈছে মাই। এতিয়া পাতখন মেৰিয়াই দিওঁ, মাছ দিয়া ধুনীয়াকৈ দুখন আছে এটা কলপাত, এখন পুৰি যাব আৰু এখন থাকিব অলপ চলপ। ধুনীয়া কৰি কলপাতখনত এই মাছখিনি দি পেলাই মেৰিয়াই দিছে। বান্ধি দিব লাগিব, বান্ধিব লাগিব, কলৰে থাকা আনডাল বান্ধিবা ভাল। ইফালে একদম পুৰা চৌকাত পুৰা দগদগীয়া আংঠা হৈ আছে। আংঠা হৈছে ধুনীয়া। এতিয়া মাছৰ টপলাটো সোমাই দিওঁ ভিতৰত। আজি বাহিৰত বহিয়াৰ না, সেইকাৰণে বাহিৰত কৰিব পৰা নাই, ইয়াতে কৰোঁ ঘৰৰ ভিতৰত। নহ'লে চৌকাত ধুনীয়া কৰি দি দিয়া গৈছে একদম মাছৰ টপলাটো, আংঠাকেইটা ওপৰত জাপি দিয়া গৈছে। পিছত আৰু উল্টাই দিব লাগিব। কিমানমান টাইম পিছত উল্টাই দিয়া যাব? পাতখন আধা বুঢ়া হ'লে উল্টাই দিব লাগিব। মাছৰ টপলাটো হৈ আছে, এতিয়া উল্টাই দিব লাগিব ন? এতিয়া উল্টাই দিব লাগিব। কেইবাৰমান উল্টাব লাগিব? দুবাৰমান দিব লাগিব বস্তুটো চাই। আৰু ইফালে মায়ে একদম ধুনীয়া কৰি মাছ ভাজি আছে, সৰু মাছ। আৰু জুই দিয়া মাছত কিমানমান টাইম লাগে মায়ে? সেইটো জুইৰ লগত কথা, 10 মিনিটমান লাগে আৰু। বস্তুটো সিজিব লাগিব না ভিতৰত, গোটেইখিনি সিজিব লাগিল ভালকৈ। বন্ধুসকল, মাছ জুই দিয়া প্ৰায় হ'বই আৰু চাব পাৰে আপোনালোকে। আৰু বৰ বেছি নাই, আৰু খুব বেছি 2-3 মিনিটৰ ভিতৰত হৈয়ে যাব। তাৰপিছত আৰু উলিয়াই পেলাই টেষ্টটো কৰাহে কথা। আমাৰ পুৰা মায়ে আহি পেলাই হাজিৰ। এতিয়া মাছ টপলাটো উলিয়াই দিব। হৈ গৈছে ন? হৈ গৈছে। এতিয়া উলিয়াই আছে মায়ে ধুনীয়া কৰি। হৈ গৈছে ধুনীয়াকৈ। কলপাতখন পুৰা নাই দিয়া, অলপমান পৰছি। আৰু ইফালে মায়ে পুৰা টপলা খুলি আছে মাছৰ।
একদম ধুনীয়া চাব পাৰি আপোনালোকে একদম বঢ়িয়া একদম সিজি গৈছে ন পুৰা একদম পুৰা সিজছে ভিতৰৰ কলপাতখন পুৰা নাই অলপ ডাবুলকে দিয়া গৈছে না গোন্ধটো কিন্তু বঢ়িয়া লাগছে একদম কুমড়াৰ পাতৰ চেণ্ট এইটো গোন্ধ পুৰা ধুনীয়া কৰি প্লেটত উলিয়াই ল'লা এখানি একদম গুণ কিন্তু একদম আল্টিমেট গুণ ওলাই আছে এতিয়া ইয়াতে আৰু কি দিবা লাগব ইয়াতে তেল দিলি হ'ল তেল আৰু নিমখটো দিছোঁৱে যদি লাগে অলপ ল'লি হ'ল আৰু তেল দিলি হ'ল নিমখটো দিয়াই গৈছে এতিয়া একদম খাওঁতে কেনে লাগিব টেষ্টটো খাই পেলাই কৈ আছোঁ এতিয়া অকল তেলখিনি দি পেলাই সানি দিলেই হ'ল আমাৰ বন্ধুসকল একদম পুৰা পাতত দিয়া মাছ ৰেডি লগ দেখাই দিওঁ ইফালে একদম পাতত দিয়া মাছ কমপ্লিট ৰেডি এতিয়া খালী হ'ল খালী ধুনীয়া কৰি সানি দিয়া গৈছে আৰু বন্ধুসকল ইমান ধুনীয়া গোন্ধছি তাৰমানে গোন্ধতে একদম পুৰা খাওঁ খাওঁ লাগি গৈছে ভাত বাঢ়ি লৈছোঁ একদম পুৰা ধুনীয়া কৰি আৰু ইফালে খাই আছে আমাৰ মাই ইফালে একদম পুৰা ধুনীয়া কৰি লৈ লৈছে মাছ পাতত দিয়া কেনে লাগছে খাই ধুনীয়া লাগছে বঢ়িয়া কৰিছে ভাল লাগছে না খাই এইফালে হৈছে মোৰ ভাত এই মাছ ভাজা পাতত দিয়া মাছ ইফালে আছে দালি বঢ়িয়া কৰি একদম খাই লওঁ মাইটো ক'লাকে একদম সুন্দৰ লগা বুলি গতিকে ময়ো খাই চাওঁ কেনে লাগিছে বন্ধুসকল আজিৰ এই ভিডিঅ'টো চাই কেনে পালে সুন্দৰ এটা কমেণ্ট কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ৰেচিপিটো বনত কিবা ভুল ভ্ৰান্তি হৈছে সেইখিনি বস্তু আপোনালোকে কমেণ্টৰ জৰিয়তে কৈ দিব নেক্সট ভিডিঅ'ত সেইখিনি শুধৰণি কৰাৰ কাৰণে চেষ্টা কৰিম তে আজিৰ ভিডিঅ'টো আৰু ইয়াতেই শেষ কৰোঁ জয় অসম জয় জুবিন দা